তো গাইছ আহি আছো এতিয়া আমি বগামাটি তো গান এটা শ্বুটিং কৰিবৰ কাৰণে নে কি গাইছ আজি সুন্দৰকৈ গান এটা শ্বুটিং হ'ব তো অলপ পিছতে আমি পামে যাই এতিয়া বগামাটি তাৰপিছত ৰঙামাটি আমি লৈছোঁ গাড়ীত আৰু এতিয়া গাড়ী চলাই আহি আছোহে তো গানটো আপোনালোকে চাব দুচকুত তোমাৰে ছবি দুচকুত নহ'লেও কিবাতে ছবি আৰু ছবিয়ে আৰু গতিকে গাইজ চাই থাকক আমাৰ ব্লগছটো শেষলৈকে তো এই মুজাং আৰু আমাৰ আজি গানটোৰ মুখ্য উপদেষ্টা মানে মুখ্য উপদেষ্টা নহয় হিৰো এইজন হিৰো হিৰো বৰ্তমান ঘুমেটি মাৰি আহি আছে জিৰ' হৈ আহি আছে অলপ পিছত হিৰো হ'ব আৰু এইটো মাজত হিৰ'ইন এইটো কাষতো হিৰ'ইন মানে এটা হিৰো দুটা হিৰ'ইন এডাল কেঁচু দুটা হাঁহ আমি গানটোত নৃত্য নাচিম সুমন আৰু মই সুমন হেৰি কি অলপ মন্তব্য আগবঢ়োৱাহে কি কৰিম আৰু ইহঁতে নাচবোৰ আমি চাম মাজে মাজে মুজুঙি দিম মাজে মাজে গাম আৰু জোনালী কিবা কৈ দিয়া আৰু আপোনালোকে ভিডিঅ'টো চাব যোন ৰিমিক্স ব্লগছত ভিডিঅ'টো পাব অংকুৰে ডেছক্ৰিপশ্যনত লিংকটো দি দিব সকলোৱে চাব বুলি আশা কৰিছোঁ আৰু বহুত মৰম দিব আৰু তো জোনালীৰ চেনেলটোতে ৰিলিজ হ'ব গানটো আপোনালোকে চাব মই ডেছক্ৰিপশ্যনত লিংকটো দিয়ে দিম গতিকে চাবহে তো আমি আহি পাই গ'লোঁ এয়া দৰ্জা খিৰিকী খুলি নামিলোঁ আৰু এইখন চাওক কি লোকেশ্যন বাপৰে বাপ কিনো বহুম ডাঙৰ পাহাৰ ইয়াতে হ'ব আমাৰ আজি গানটোৰ শ্বুটিং তো আপোনালোকে চাই থাকক ব্লগছটো শেষলৈকে নেকি গোটাই গানটো একদম পুৰা গানটো মানে গোটাই ক্ৰেডিটটো আমাৰ অংকুদাৰ তাত যায় মানে এখেতে মানে চব গানটোৰ কাৰণে এইটো মানে বহুত ভাল লাগিছে আজি মোৰ ফাৰ্ষ্ট টাইম কৰিছোঁ অংকুদাৰ লগত এয়াই আমাৰ হিৰ'ইনো আহি গ'ল এই হিৰ'ইনৰ ব্লগ বনাই আছে সুন্দৰকৈ আমাৰ মানে চবেই ব্লগ লাগি আছে আৰু এইবিলাক হ'ল দুবৰি বন কি বোলে চাও বন আৰু লোকেশ্যন চাওক নাই কিনো আৰু এতিয়া মই কৰিম গানটোৰ ডিৰেকশ্যন তো আপোনালোকে চাই থাকক যাম একদম জাগাৰ পৰা দিবি হা অলপ মাগৰ পৰা দিয়া একশ্যন চাবা এইটো ক্ল'জ হ'বা গালত লাই দিয়া বঢ়িয়া গাই থাকা আহা ইফালে আহা ওচৰত যোৱা ক্ল'জ হোৱা গাই থাকা গোৱা গোৱা ৰৈ দিয়া আকৌ গোৱা তাতে গোৱা অ'কে তো গাইছ লোকেশ্যন চাওক নাই ইয়াৰ ইমান মজা না জোনালী কি মজা আৰু এই জোনালী চেনেলতে আহি আছে গানটো আপোনালোকে চাব দেই কিন্তু একদম চাব পুৰা তো একদম মুজাং অলপ চাইড দি দিচোন আহা আগৈয়া
এইটো হ'ল আমাৰ সুমেন কেমেৰামেন নহয় একদম খুব মোজাং ফটো মাৰি আছে আমাৰ সুমেনে আৰু আমাৰ ইয়াৰ হিৰো আৰু গাইছ মোৰ যে আই অ' দুটাই গানটো আপোনালোকে চাইছিলে তাৰে এই যে মৰিছিলে আকৌ জিন্দা হৈ গ'ল এইটো হাই কি কম মই মানে আমাৰ বেবী দাদাৰ লগত আহিছোঁ এয়া কাম কৰি খুব ভাল লাগিছে আৰু আপোনালোকেও মৰম কৰিব বুলি আমি আশা কৰিছোঁ ইমান এটা ক'বলৈ নাজানো বেবী দাদাই বহুতখিনি আগবঢ়াই দিছে আৰু যাতে ভৱিষ্যতেও নিয়ে গাইছ আৰু বহুত নাই গানটো অলপমান আছে তো এতিয়া এয়া আমাৰ এওঁলোকৰ অলপমান শ্বট আছে এইখিনি ল'ম আৰু এয়া আমাৰ গৌতম আছে কেমেৰাত আৰু সৌৱা খাদ্য বিভাগ মিষ্টাৰ জোনালী মিষ্টাৰ জোনালী আছে সুমন মিছেছ সুমন আৰু এইটো মিছেছ অৰ্ণৱে পিঁয়াজ কাটি আছে তো আৰু আমাৰ মিষ্টাৰ জোনালীয়ে এয়া জুই ধৰি আছে আৰু আমাৰ মানে এয়া জোনালীয়ে খুব ধুনীয়াকৈ বনাই আছে মানে মাংস আৰু ভাত বহুত আইটেম কৰা নাই যিহেতু শ্বুটিং আছে দে ভাই বনা বঢ়িয়াকৈ এইটো মানে প্ৰেক্টিছে কৰি আছে জোনালীয়ে আকৌ কেতিয়াবা বিয়া চিয়া হ'লে ক'ৰবাত ধুনীয়াকৈ বনাব লাগিব নহয় শ্বুটিং কৰি থাকোঁতে গাইছ লগ পালোঁ কেইজনমান মানে বন্ধু অচিনাকি বন্ধু নহয় এতিয়া চিনাকি হৈ গ'ল ৰঙিয়াৰ পৰা আহিছে কি নাম আছিল পল্লৱ আৰু এইকেইজন গোটেইকেইজনক লগ পালোঁ একদম মোজাং ভাল লাগিল খুব ৰঙিয়াৰ পৰা আহিছে আৰু আমিও আহিছোঁ দৰঙৰ পৰা তো আছোঁ আমি এতিয়া বাক্সা তো খুব একদম ধুনীয়া কেনেকুৱা লাগিছে একদম বহুত ভাল লাগিছে অংকুৰদাকো লগ পালোঁ বহুত ভাল লাগিছে আজি মোজাং তোমাৰ ৰান্ধনীয়ে পূৰা বনাই আছে জোনালী আলু পিটিকি আছোঁ মানে মাংসত দিম মানে অলপমান মানে বস্তু আমি এইকেইটা গোটা হৈ যাব লাগিব এটাই আমাৰ চব্জি ন তো মোজাং বুজাং আৰু মাংসৰ কালাৰ চাওঁ না আপোনালোকে খাই একদম লোকেশ্যনটো সঁচাকৈ বহুত ধুনীয়া দেই তো আপোনালোকে আহিব পাৰে ইয়াত শ্বুটিং কৰিবৰ কাৰণে তো বাক্সা ডিষ্ট্ৰিক্টত হয় বৰনদী এয়া বৰনদী হয় এইটো বৰনদী আৰু আমি আছোঁ বৰনদীৰ মাজত মানে একদম শিলাস্তম্ভ শিলাখণ্ড মানে শিল গোটেই শিল এইবিলাক একদম মানে ভৰি মানে একদম শিলে কাটি দিব খোজে আৰু ইমান ধুনীয়া বতাহ তাতে আকৌ আমাৰ গানৰ শ্বুটিং মানে কথাই বেলেগ আৰু ঐ বাপ আমাৰ বেবী দা ভিডিঅ' কৰি আছে তো আমাৰ শ্বুটিং টুটিং এতিয়া শেষ তামাম ডান্স এই ভাতৰ কাঢ়ি আগত লৈ ডেন্স সঁচাকৈ আজি বহুত মোজাং লাগিছে আহি আপোনালোকক আহিব কেতিয়াবা এই লোকেশ্যনটো বাপৰে বাপ মোজাং তো গাইছ এতিয়া এই লোকেশ্যনটোৰ পৰা যাম আমি নাওকাটাহে আপোনালোকক দেখাই আছোঁ খুব সুন্দৰ এখন পাৰ্ক নাওকাটা পাৰ্ক তো গাইছ নাওকাটাত হ'ব এতিয়া শ্বুটিং নাওকাটালৈকে গৈ আছোঁ এতিয়া আমি ইয়াৰ পৰা যাম এই মানে জেগাটো এৰিব মন যোৱা নাই ইমান ধুনীয়া জেগা মানে বৰনদী আপোনালোকে আহিব কেতিয়াবা আহিলে গম পাবহে মানে আহি পালোঁ এয়া নাওকাটা পাৰ্ক মানে চাওক নাই কি পাৰ্ক আহি থাকোঁতে আৰু পাই গ'লোঁ আমাৰ বিখ্যাত বোলে এওঁ কবি আছিল এটা টাইমত কিন্তু এতিয়া মানে কবিতা লিখিব বাদ দিলে এতিয়া ডাইৰেক্ট মানে প্ৰপ'জ কৰে আগতে কবিতাৰ জৰিয়তে কৰিছিল আজিকালি ডাইৰেক্ট মানে প্ৰপ'জ কৰে এতিয়া আমাৰ মানে হিৰইনজনীক বোলে খুব ভাল লাগিছে না ভাল লাগছে না ভাল লাগছি দে প্ৰপ'জ কৰি দি গাইছ আহি আমাৰ শ্বুটিং কমপ্লিট নে কি গৌতম তো এতিয়া একদম অন্তিম মুহূৰ্ত এতিয়া যাব লাগে লাগা লুগু এয়া আমাৰ গাড়ীত চব বৈছি জোনালী চেনেলটোতে ৰিলিজ হ'ব গানটো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো চাবনে কি গাইছ কি কওঁ যি কিবা কৰিলেও নকৰিলে মাত্ৰ ডিছলাইক নকৰিব লাইক এটা মাৰি দিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে গানটো চাব নেকি আজিলৈকে বাই তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ পুনৰ বাই
আৰু গাইজ আমাৰ নেক্সট ব্লগছটো আমি গৈ আছোঁ TRBৰ লগত মানে থাইলেণ্ড তাত কি কয় গ্ৰাছলেণ্ড সেই আহি মানে আমাৰ গাড়ী সোমাই গৈছিলে খাৱৈত মানে নপৰে গাড়ী খালি হেৰি কৰ বেলেগ সোমাই গৈছে টানি ফেলে বগৰী দিছে কিন্তু আৰু অলপ আমাৰ সময় নাই